নমস্কাৰ বন্ধুসকল মই বিনোদ আৰু আপোনালোক আছে বিনোদ টেক নমস্কাৰ বন্ধুসকল মই ঋতুমণি দাস আৰু আপোনালোক আছে বিনোদ এনেকৈ নহ'ব নমস্কাৰ বন্ধুসকল মই ঋতুমণি দাস আৰু আপোনালোক আছে নিতুজ টেক 1 মিনিট ৰ'ব বন্ধুসকল ঐ বিনোদ বিনোদ এই মোৰ ভিডিঅ'টোৰ তলত কমেণ্ট মাৰি দিছোন ৰবক মাৰি আছো ৰবক মাৰিলি দাদা হা তই কি মাৰিলি ৰে খালি তই মোক খালি সৰি দাদা হ'ব বাদ দে মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ দে বাদ দে বন্ধুসকল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আপোনালোকে সকলোৰে সৈতে এতিয়া বিনোদ এই বিনোদ নামটো সকলোৱে কমেণ্ট বক্সতে হওক বা হোৱাটছএপৰ ষ্টেটাছতে হওক আপোনালোকে বহুতে হয়তো দেখি আহিছে আৰু তেতিয়া আপোনালোকৰ মনত প্ৰশ্ন এটা জাগি উঠিছে চাগে যে বিনোদ হয় কোন আৰু এই বিনোদৰ নাম সকলোৱে কিয় ষ্টেটাছত দি আছে বা ইউটিউব কমেণ্ট বক্সত কিয় সকলোৱে বিনোদ কমেণ্ট মাৰি আছে তো বন্ধুসকল মই এতিয়া আপোনালোকক ক'বলৈ গৈ আছোঁ এই বিনোদ হয় কোন আৰু এই বিনোদৰ নামটো কিয় ইমান সোনকালে ইমান ভাইৰেল হৈ গ'ল বন্ধুসকল কেইদিনমান আগতে স্লে পইণ্টছ নামৰ চেনেলটোত এটা তেওঁলোকে ভিডিঅ' বনাইছিলে আৰু সেই ভিডিঅ'টোত তেওঁলোকে ক'ব বিচাৰিছিলে যে কমেণ্ট বক্সত কিছুমান এনেকুৱা ধৰণৰ কমেণ্ট আহে যাৰ একো মিনিঙেই নাথাকে মানে ইউজলেছ কমেণ্ট আহে সেইটো তেওঁলোকে দেখাব বিচাৰিছিল আৰু বিনোদ থাৰুৰ নামৰ এজন মানুহ আছিলে সেই মানুহজনে মানে বিনোদ বুলি পেলাই সেই স্লে পইণ্টছৰ ভিডিঅ'তে হওক বা বেলেগৰ ভিডিঅ'তে হওক তেওঁ ভিডিঅ' চাই পেলাই তেওঁৰ নামটো জাষ্ট কমেণ্ট কৰি পেলাই গুচি যায় মানে বিনোদ বুলি পেলাই জাষ্ট কমেণ্ট কৰি পেলাই গুচি যায় বন্ধুসকল ভাবকচোন মই যদি এটা ভিডিঅ' বনাওঁ হাউ টু ক্ৰিয়েট ইউটিউব ভিডিঅ'জ 10 মিনিটৰ ভিডিঅ' লেন্থটো আৰু তাত আপোনালোকে কমেণ্ট মাৰিছে সাপোজ আপোনাৰ নামটো ৰন্তু কলিতা আৰু আপুনি ৰন্তু বুলি কমেণ্ট মাৰি দিছে ভাবকচোন সেইটো কিবা অৰ্থ থাকিব নেকি কমেণ্টটোৰ একো অৰ্থ নাথাকে তো ঠিক তেনেদৰে বন্ধুসকল স্লে পইণ্টছেও সেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছিলে যে কমেণ্ট বক্সত কেনেকুৱা ধৰণৰ ফাল্টু মানে মিনিংলেছ কমেণ্ট আহে তো বন্ধুসকল মই স্লে পইণ্টছৰ ভিডিঅ'টো আপোনালোকক অলপমান দেখুৱাই দিছোঁ চাই ল'ব তাৰপিছত মই নেক্সট আকৌ আপোনালোকক ক'বলৈ যাম কি ভিডিঅ'ত কেনেদৰে ভাইৰেল হৈছিলে मैं बहुत कमेंट्स पढ़ता हूँ आजकल तो इतना फैल रहा हूँ कि दूसरे यूट्यूबर्स के भी पढ़ लेता हूँ जैसे एक वीडियो देख के विनोद थरू बोले विनोद बस विनोद 7 लोग इस कमेंट की विनोदता से इम्प्रेस हो गए ये हर जगह ऐसे ही फीडबैक देते हैं Amazon प्रोडक्ट कैसा लगा विनोद इस मूवी में बेस्ट कौन लगा विनोद वो सेट का चाय वाला मेरे जितना कभी किसी ने प्यार किया है विनोद তো বন্ধুসকল আপোনালোকে সকলোৱে হয়তো স্লে পইণ্টছৰ ভিডিঅ'টো চালে আৰু তাত দেখিলে যে কেনেকুৱা জমনি কৰি পেলাই এই বিনোদ থাৰু নামৰ মানুহজনৰ কথা কৈছিলে বিনোদ থাৰু নামৰ মানুহজনে কেনেকৈ অকল বিনোদ বুলি পেলাই কমেণ্ট মাৰি গৈছিলে সেই কথাটো তেওঁ স্লে পইণ্টছৰ ভিডিঅ'টো কেনেকুৱা জমনি কৰি পেলাই কেনেকুৱা ফান কৰি পেলাই কৈছিলে আপোনালোকে সকলোৱে হয়তো দেখিলে আৰু এই বিনোদ নামৰ মানুহজন বেলেগ কাৰণত ভাইৰেল হোৱা নাই স্লে পইণ্টছৰ ভিডিঅ'টোৰ কাৰণে বিশেষকৈ বহুত ভাইৰেল হৈ গ'ল আৰু লগতে বন্ধুসকল আপুনি যদি মোক সোধে এই বিনোদ কোন হয় মই নাজানো জাষ্ট মই জানো যে এই বিনোদ থাৰু নামৰ এটা চেনেল আছিলে সেই মানুহজনে জাষ্ট কমেণ্ট মাৰি গৈছিলে বিনোদ বুলি পেলাই সেইকাৰণে স্লে পইণ্টছে জমনি কৰি পেলাই ভিডিঅ'টো বনাইছিলে আৰু তাৰ কাৰণে এই বিনোদটো ভাইৰেল হৈ গৈছিলে ময়ো জানো জাষ্ট বিনোদ এটা মানুহ হয় বাছ মই সিমানখিনিয়ে জানো তাক বাদে মই বেলেগ একো নাজানো তো বন্ধুসকল স্লে পইণ্টছৰ ভিডিঅ'টো চাই সকলোৱে হয়তো বহুত ভাল লাগিছিলে বহুতৰে হয়তো সেইকাৰণে সকলোৱে এই বিনোদটো মানে অলপমান ফান কৰি পেলাই বেলেগৰ কমেণ্ট বক্সতো বিনোদ আপুনি চালে মই চালোঁ ভিডিঅ'টো আৰু বেলেগ এজনে চালে আমি যদি তিনিজনে বিনোদ বুলি পেলাই কমেণ্ট মাৰোঁ সকলোৰে মানুহৰ মনত প্ৰশ্ন উদয় হ'ব বিনোদ কোন হয় তো তেনেকৈ এই বিনোদটো ভাইৰেল হৈ গ'ল আৰু বন্ধুসকল আজিলৈ ইমানেই যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে বিনোদ বুলি পেলাই কমেণ্ট মাৰি দিব আৰু যদিহে আপুনি পোনপ্ৰথমবাৰে মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো দবাই দিব আজিলৈ ইমানেই জয় আই অসম